বন্ধুসকল, আপুনি যদি ৰাস্তাত গাড়ী লৈ ওলাই গ'ল আৰু আপোনাৰ গাড়ীৰ দ্বাৰা অপজিট সাইডৰ পৰা অহা গাড়ীৰ লগত টক্কৰ লাগিল, খুন্দা লাগিল আৰু এটা এক্সিডেণ্ট হ'ল, তেনে পৰিস্থিতিত আপুনি সেই অপজিট পাৰ্টিক দিব নালাগে 1 টকাও। কিন্তু ই সম্ভৱ হয় জানো? সম্ভৱ হয়। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাজ সুইচডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধৰক আপুনি গাড়ী লৈ ৰাস্তাৰে ওলাই গ'ল আৰু অপজিট সাইডৰ পৰা অহা মানুহজনৰ লগত আপোনাৰ খুন্দা লাগিল, এক্সিডেণ্ট এটা হ'ল আৰু অপজিট সাইডৰ পৰা অহা মানুহজনৰ ডেমেজ হ'ল, প্ৰপাৰ্টিখন বা বাইক গাড়ী যি লৈ আহিছে সেই গাড়ীখন ডেমেজ হ'ল। সেই ডেমেজৰ নামত আপোনাৰ যদি টকা দিবলগীয়া হয় তেন্তে আপুনি দিব নালাগে 1 টকাও। কিন্তু ই কেনেকৈ সম্ভৱ? সম্ভৱ হয় যদি আপোনাৰ গাড়ীত কৰা থাকে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। এক্সিডেণ্ট হোৱাৰ পিছত সেই অপজিট পাৰ্টিয়ে আপোনাক ভাবুকি দিব পাৰে, নতুবা আপোনাক ক'ব পাৰে যে আপুনি যদি পইচা নিদিয়ে তেতিয়াহ'লে আপোনাক পুলিচত দিব, কেছ কৰিব, বহুত কিবা কিবি আপোনাক ক'ব পাৰে। আপুনি একদম ভয় খাব নালাগে, যিহেতু আপোনাৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কৰা আছে। আৰু যদি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কৰা থাকে তেতিয়াহ'লে আপোনাৰ যিমান খৰচ আছে সেই সকলোখিনি খৰচ বহন কৰিব থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কোম্পানীয়ে। আৰু আপুনি সেই মানুহজনক ক'ব পাৰে, মই 1 টকা এটাও নিদিওঁ, তোৰ যি কৰিব লাগে বা আপোনাৰ যি কৰিব লাগে কৰক, মই চাই ল'ম। এই থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কি হয় জানেনে আপুনি? যদি নাজানে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু বুজি লওক এই ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কি হয়। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব। তেন্তে বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইঞ্চুৰেঞ্চ সাধাৰণতে 2 ধৰণৰ হয়, এটা হ'ল ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আৰু এটা হ'ল থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চে আপোনাৰ গোটেইখিনি বস্তু কভাৰ কৰে। ধৰক আপুনি এক্সিডেণ্ট কৰিলে আৰু আপোনাৰো ডেমেজ হ'ল আৰু অপজিট পাৰ্টিত থকা মানুহজনৰো ডেমেজ হ'ল, তেতিয়াহ'লে সেই গোটেইখিনি কভাৰ কৰে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চে। ধৰক মানুহজনৰ গাড়ীটো ভাঙি গ'ল, নাইবা মানুহজনৰ চিৰিয়াছ অৱস্থা, হস্পিটেলৰ বিল, যিমান খৰচ আছে আৰু আপোনাৰো যদি কিবা হয় তেতিয়াহ'লে সেই সকলোবোৰ বস্তু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চে কভাৰ কৰিব। আৰু থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ মানে হ'ল, ধৰক আপুনি গাড়ী লৈ ওলাই গ'ল আৰু আপুনি এক্সিডেণ্ট কৰিলে, সেই অপজিট পাৰ্টিৰ যদি কিবা ক্ষতি হয়, মানুহজনৰ যদি হেল্থৰ কিবা ইছ্যু হয়, নাইবা ধৰক গাড়ীখনৰ ডেমেজ হ'ল, গাড়ীখন ভাঙি গ'ল, তেতিয়াহ'লে সেই থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চে সেই গোটেইখিনি কভাৰ কৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।